গাইজ পুৰা ঘামি অৱস্থা নাই আৰু ধুনীয়া সুন্দৰ এটা প্ৰাকৃতিক পৰিৱেশৰ মাজত পুৰা ট্ৰেডিশ্যনেল বিলাক চলি আছে সকলোৰে। এনেকুৱা এটা শীতল পৰিৱেশ, ধুনীয়া জেগা, বহুত শীতল এটা পৰিৱেশৰ মাজত আছোঁ। বন্ধুসকল, কি খবৰ তোমালোকৰ? সকলো বহুত বেছি ভালে আছা। এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল। ত' আজি গাইজ আমি একদম পুৰা এটা ধুনীয়া প্লেছত গৈ আছোঁ। চাই থকা ভিডিঅ'টো আৰু ষ্টাৰ্ট কৰি দিছোঁ, ওলাইছোঁ ঘৰৰ পৰা। আৰু মোৰ লগত আজি দাদা কেইজনমান যাব। ত' দাদা কেইজনো গৈছে, ত' তাত লগ পাই আছোঁ ডাইৰেক্টলি। Ladies and gentlemen, are you ready? ত' গাইজ আমি এতিয়া আহি মেলি পাই গ'লোহি ধনশিৰি দলঙৰ ওপৰত। ত' পূৰা নাজাৰা এটা হৈ আছে, অকণমান তোমালোকক দেখাই দিম বুলি ভাবিলোঁ। সেইকাৰণে ভিউ পূৰা আৰু আমি আহি ফাইনেলি পাই গ'লোহি সমগ্ৰ বিশ্বতে পৰিচিত অসমৰ বিখ্যাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। ত' ইয়াতে পৰা চেকিং চলি আছে, মানে কোনে কিমান বাইক স্পীডত চলাইছে। ত' আপোনালোকক কৈছোঁ 40 ওপৰত নাযাব, নহ'লে ফাইন ভৰিব 5000। ত' মানে 2000 আৰু অলপ বেছিকৈ কৈ দিছোঁ। ত' আমি ফাইনেল ডেষ্টিনেশ্যন ফাইনেলি পাই গ'লোহি। ত' চাই থকা ভিডিঅ'টো আৰু। ত' গাইজ তোমালোকৰ কথানি ভিডিঅ'টো ষ্টাৰ্ট কৰি দিলোঁ, কিন্তু ক'ত আহিছোঁ কি কথা একোকে কোৱা নহ'লে। ত' মই আজি আহি গ'লোঁ কাজিৰঙাত থকা অখিলগুৰি অৰ্কিড পাৰ্কত। ত' এইবিলাক বাইক চাইক থৈ ল'লোঁ আৰু হেলমেটটো পূৰা ছেফটিকৈ থৈ লৈছোঁ। ত' এইটো টিকেট কাউণ্টাৰ টিকেট কাটি লওঁ আৰু বাকী যিহেতু ধামাকা হ'ব চাগে, চাই থকা শেষলৈ গৈ আছোঁ। আৰু অৰ্কিড পাৰ্কখনৰ এইটোৱে হৈছে টিকট কাউণ্টাৰ, আৰু ইয়াতে পূৰা লিখা আছে কাৰ কিমান। ত' মই কাটি ল'লোঁ 100। আৰু বন্ধুসকল, এতিয়ালৈকে সম্পূৰ্ণকৈ পাৰ্কখনৰ ভিতৰত সোমাবই নাই, কিন্তু আৰম্ভণি ইমানেই সুন্দৰ লাগিছে। যদি কয় নহয় আৰম্ভণি যদি ভাল হয় শেষটোতো ভাল হ'বই। ত' আপোনালোকেও মোৰ লগত গৈ থাকক। ত' পাৰ্কখনৰ নামেই হৈছে অৰ্কিড পাৰ্ক। ত' অৰ্কিডত যদি আমি নোসোমাওঁ কেনেকুৱা হ'ব কথাটো। ত' ফাৰ্ষ্ট অফ অল অৰ্কিডতে পূৰা ষ্টাৰ্ট কৰি দিছোঁ, আৰু ইয়াতে পূৰা সকলো ধৰণৰ অৰ্কিড পোৱা যায়। বাইদেৱে কোৱা মতে বহুতো বেছি সকলোবিধৰে অৰ্কিড আছে ইয়াতে। ত' চাই লোৱা এবাৰ চাৰিওকাষটো। দিয়া হৈছে স্প্ৰিংকলাৰ্ছ আছে, ৱাটাৰ টেংক, ফাউণ্টেইনছ, এইবিলাক হিউমিডিটি মেইনটেইন কৰিবলৈ। এইটো কেলেণ্থিছ চালভেটিকা, এইটো গ্ৰাউণ্ড অৰ্কিড হয়, মাটি কপৌ, ডেনড্ৰবিয়াম ফৰ্মোছাম, এইটো মথ অৰ্কিড, বাটাৰফ্লাই অৰ্কিড, ডেনড্ৰবিয়াম কি থাকে। আৰু এজোপা নৰ্মেল কল নহয়, এজোপা বনৰীয়া কল। তাৰ মাংসতকৈ বেছি গুটিহে থাকে। ইয়াতকৈ ডাঙৰ নহয় নেকি আৰু গছটো? গছটো আৰু অকণমান ৱাইল্ড হেবিটেটত থাকিলে আৰু অকণমান ডাঙৰ হয়, অকণমান হেল্ডি হয়, কিন্তু কলটো মানে বহুত দীঘল থোক নহয়। কলডিল লাগে নাই? কলডিল লাগে, কলডিল লগাৰ পিছতে এইটো ফল লাগে। ড্ৰচেৰা, এইটো গোটেই ড্ৰচেৰা হয়। ইয়াৰ মানে আঠা থাকে, এইটো জিলিকনি যোনটো হৈ আছে যে, এইটো মানে ছেইম স্পিচিছে খৰাক যোগ কৰে। কিন্তু অৰ্কিডত সেই পাৰ্টিকুলাৰ ইনচেক্টটোৱে লাগে, আৰু সেই ইনচেক্টটো পৃথিৱীৰ পৰা নাইকিয়া হ'লে অৰ্কিড নাইকিয়া হ'ব, অৰ্কিড নাইকিয়া হ'লে ইনচেক্ট নাইকিয়া। আৰু আচলতে আপোনালোকে ইয়ালৈ আহিলে সকলোখিনি বুজিয়ে পাই যাব, আৰু এই বস্তুখিনি ছায়েন্সৰ ষ্টুডেণ্টৰ কাৰণে খুবেই বেছি প্ৰয়োজনীয় হয়। আৰু বিশেষ কোনো কথা নাই, দাদা বাইদেউসকলে সকলোখিনি বুজাই দিছে আৰু দে আৰু। এইটো হৈছে জাতীয় সংগ্ৰহালয়। ত' ইয়ালৈ সোমাই যাওঁ ব'লক। মই এতিয়া সংগ্ৰহালয়টোৰ ভিতৰলৈ আহি আছোঁ। ত' ইয়াতে অসমৰ বিভিন্ন ধৰণৰ জনগোষ্ঠীসকলৰ যিসমূহ সাংস্কৃতিক মানে কালচাৰত ব্যৱহাৰ হয়, ত' সেইখিনি সকলোখিনি ইয়াত সংগ্ৰহ কৰি থোৱা আছে। চাই লওক এবাৰ। ইয়াতে সকলোবিলাক যিহেতু আছে, আৰু সকলোতকৈ মন কৰিবলগীয়া আমাৰ যিহেতু অসমীয়া সমাজত ব্যৱহৃত শিপিনীসকলৰ বিশেষ এটা বস্তু তাঁতশাল। ত' ইয়াৰ পৰা লাগি আছে তাঁতশালত আৰু দেখাই আছোঁ। ত' ইয়াতে বিভিন্ন ধৰণৰ পিকচাৰবিলাক আছে, ফটোবিলাক সংগ্ৰহ কৰি থৈ অহা হৈছে অসমৰ বিভিন্ন ধৰণৰ বিভিন্ন ঠাইৰ, ত' যিসমূহ হিষ্টৰিকেল প্লেচ, ত' সেইবিলাক সকলোবিলাক আছে মুঠতে। সকলো অৰ্কিড পাৰ্কলৈ আহক। আৰু এইবিলাক বাদ্যযন্ত্ৰও আছে, অসমত ব্যৱহৃত হোৱা, অসমৰ জনসাধাৰণে ব্যৱহাৰ কৰা সকলোবিলাক প্ৰয়োজনীয় সামগ্ৰী ইয়াতে সংগ্ৰহ কৰি থোৱা আছে। ত' বহুত বঢ়িয়া লাগিছে। এটা নতুন পাৰ্কত সোমালোঁ, বিভিন্ন ধৰণৰ ফুলবোৰ তোমালোকক দেখালোঁ। ত' বুক আছে, ত' বুকখনত কেনেকুৱা পাইছে মানে কমেণ্টবিলাক লিখি যাব পাৰে। ত' লিখি আছে আমাৰ দাদাই, চাই দিয়ে এবাৰ। বাদ্যযন্ত্ৰৰ কথা যিহেতু কৈছিলোঁ, ত' এইটো হৈছে বাঁহৰ পেঁপা। এইটোত আছে 10 ফুট 6 ইঞ্চি, কিমান ডাঙৰ দেখিছে। আৰু এয়া হৈছে গুৰু আসন। ত' কীৰ্তন চিৰ্তন থৈ দিয়া আছে।
তাত গৈ আছে। তো এয়া অসমীয়া শিপিনীসকলৰ বিভিন্ন ধৰণৰ সাজপাৰবিলাক ইয়াতে আছে বিক্ৰীৰ বাবে, হয়নে নহয় এইটো নাজানো বাৰু। ধুনীয়া সুন্দৰ এটা প্ৰাকৃতিক পৰিৱেশৰ মাজত পূৰা ট্ৰেডিশ্যনেল উৎসৱবিলাক চলি আছে সকলোৰে। তো ইয়াতে হৈ থাকে বিহু, এনি টাইম আপোনালোক আহিব পাৰিব, সকলোৱে এনজয় কৰিব পাৰিব। তো পূৰা একদম মানে কেনেকুৱা প্লেচ আপোনালোকক মই বুজাব নোৱাৰিম আৰু। চবেই এবাৰ ভিজিট কৰি যাবাহি আহি, তেতিয়াহে ফিলটো ল'ব পাৰিবা। তো এনেকুৱা এটা প্ৰাকৃতিক পৰিৱেশৰ মাজত আছে, খুব এটা ভাল বস্তু বনালে আচলতে অখিল গগৈ ডাঙৰীয়াই। তো অসমত এনেকুৱা এটা অসমৰ জনসাধাৰণক ফিল দিব পৰাটো এটা ডাঙৰ কথা। দিন পূৰা ৰ'দ দি আছে, হ'লেও মানে একদম এনেকুৱা এটা শীতল পৰিৱেশ, ধুনীয়া জেগা। তো বহুত শীতল এটা পৰিৱেশৰ মাজত আছোঁ। তো এইটো ভাইটি তেজপুৰৰ পাইছে ন ভাইটি? কেনেকুৱা লাগিছে জেগাটো, কেনেকুৱা লাগিছে? ভাল লাগিছে, বহুত ভাল লাগিছে, হয়। থেংক ইউ। তো গাইজ পূৰা ঘামি জামি অৱস্থা নাই। তাতে থকা অৰ্কিড উদ্যান আৰু সংগ্ৰহালয়ত ভিডিঅ' তোমালোকে দেখিলা, আৰু তাতে ভিডিঅ' সকলোৱে বনায়। আৰু মেইন কথা কি হৈছে, ইয়াতে বহুত বস্তু আছে। তো গোটেইখিনি দেখাবলৈ হ'লে এটা ভিডিঅ'ত বহুত বেছি দীঘল হৈ যায়। তো মই এতিয়া অকণমান পাহাৰৰ ওপৰত আছোঁ, দেখিছা পূৰা এটা একদম শীতল আৰু নিজান পৰিৱেশৰ মাজত। চবেই এইটো ইয়াৰ ভিডিঅ' নাই বনোৱা, তো ভাবিলোঁ মই অকণমান বনাই দিওঁ। তো নামি যাওঁ তললৈ, পূৰা গৰম। বহুত ধুনীয়া ধুনীয়া প্লেচ আছে, সকলোবিলাকতে ভিডিঅ' কৰাটো সম্ভৱ নহয়, আৰু ভিডিঅ'টো বহুত বেছি দীঘল হৈ যাব। তো তোমালোকক যিমানখিনি পাৰোঁ দেখাইছোঁ। তো একদম মানে কি ঠাই মই কি ক'ম, একদম ভিডিঅ'ত মই কৈ পেলাই মানে তোমালোকক বুজাব নোৱাৰিম। তো সকলোৱে এবাৰ ভিজিট কৰি যাবাহি, তেতিয়া গম পাবা। একদম ধুনীয়া প্লেচ, একদম অখিল গগৈ ডাঙৰীয়াক চেলুট, ইমান এখন ধুনীয়া ঠাই আমাক উপহাৰ দিয়াৰ কাৰণে। মই এতিয়া মুঠতে বেলেগ একো কথাই কৈ নাথাকোঁ, ইয়াতে মানে সকলোখিনি পৰিৱেশ পাব। খুব বেছি ধুনীয়া লাগিছে আচলতে, সকলোখিনি আহক আৰু এনজয় কৰক। তো বন্ধু বান্ধৱীসকল, তোমালোকক এতিয়া দেখুৱাবলৈ গৈ আছোঁ পাৰ্কখনৰ হোটেলখন। তো য'ত ডিম্পুবোৰেও ইয়াত খাদ্যৰ জুতি লৈ গৈছে, থলুৱা অসমীয়া খাদ্য সম্ভাৰ বুলি লিখা যিহেতু পোষ্টাৰখন দেখিছেই। তো আজি নাই বাৰু, আমাৰ লাগ বেয়া। আৰু ইয়াতে এখন কেকটাছ পাৰ্ক, তো ইয়াতে কেকটাছ জাতীয় উদ্ভিদবিলাক পোৱা যাব। ইয়াতো অৰ্কিড পাৰ্কখনত বহুত বেছি বস্তু আছে, সকলোবিলাক পোৱা যাব, সকলোবিলাক আহিবা। তো এতিয়া মই আহি আছোঁ ক'ত জানা, বেম্বো পাৰ্ক। তো তোমালোকক দেখাই আছোঁ বেম্বো পাৰ্কটো। তো এইটো হৈছে বেম্বো পাৰ্কটো। তো চাই থাকা। তো বন্ধু বান্ধৱীসকল, তোমালোকক কি ক'ম, মানে ক'বলৈ ভাষা নাই। তো ইয়াতে থকা সকলোবিলাকে ভাল লাগিছে, আৰু বেম্বো পাৰ্কখনো খুবেই বেছি ভাল লাগিছে। তো মানে পৰিৱেশৰ লগত সকলোখিনি খাপ খাই গৈছে আৰু খুব বেছি ধুনীয়া। বেম্বো পাৰ্কত আছোঁ, পূৰা শীতল লাগি গৈছে, ইয়াতে ঠাণ্ডা পূৰা পৰিৱেশটো। তো আমি গোটেইকেইজন আছোঁ, আৰু খুব বেছি ধুনীয়াকৈ চাফা কৰি থোৱা হৈছে। তো ইয়াতে বহুত প্ৰকাৰৰ বাঁহ ৰখা হৈছে। তো এইটো দেখিছা তোমালোকে, ট্ৰি হাউচ, টঙি ঘৰ। তো ইয়াতে সকলোখিনি পাব, মানে কি নাই ইয়াত আৰু। গাইজ তোমালোকে চাই লোৱা বস্তু এটা, এয়া হৈছে 100 এবিধ শাক। আমি যাক বহাগ বিহুত যে 100 এবিধ শাক বুলি যে কওঁ, 100 এবিধ শাকেৰে ৰান্ধো বুলি যে কওঁ। তো শাকখিনি দেখাই আছোঁ তোমালোকক। 100 এবিধ শাকখিনি ইয়াত ধুনীয়াকৈ থৈ দিয়া হৈছে একদম। এইটো হৈছে চাই লওঁ, গোৰ্খা লোক সংস্কৃতি সংগ্ৰহালয়। তো সোমাই যাওঁ ভিতৰলৈ ব'লা। তো গোৰ্খা নেপালীসকলৰ এইবিলাক ট্ৰেডিশ্যন। আৰু গাইজ এইটো সংগ্ৰহালয়ত নেপালীসকলৰ সকলোখিনি পাব, তেওঁলোকে পিন্ধা বস্তু, ব্যৱহৃত সামগ্ৰী সকলোখিনি। আৰু তাৰ কাষতে এখন পাৰ্কো আছে, ইয়াতে মানে সকলোখিনি আছে। আৰু এইটো হৈছে ডাইনছৰ, বৰ্তমান যিটো বিলুপ্তপ্ৰায় প্ৰাণী। তো ইয়াতে সকলো মনোৰঞ্জনৰ কাৰণে আছে। আৰু তো মানে অৰ্কিডত থকা বিভিন্ন ধৰণৰ প্ৰজাতিৰ ফুলবোৰৰ গোটেই ফুল কালেকশ্যন কৰি থোৱা আছে এইটো ইয়াতে। তো এইটো সংগ্ৰহালয়, ফটো কালেকশ্যন কৰি থোৱা আছে। তো চাই লোৱা এবাৰ, বহুত বঢ়িয়াকৈ এইটো সজাই পৰাই থোৱা হৈছে। সোমাই বুলি বহুত ধুনীয়া, আৰু বেকগ্ৰাউণ্ডটোত বহুত ধুনীয়াকৈ আছে। তো ফটো চটো, তো এইজনে পাছপৰ্ট ফটো মাৰি আছে। আৰু এইখিনি গোটেই বাণিজ্যৰ বিক্ৰীৰ বাবে সকলোখিনি ফুল চুলো পাই যাব। তো ইয়াত যিহেতু বহুত প্ৰকাৰৰ ফুল আছে, তো এইবিলাক সকলো বিক্ৰীৰ বাবে। তো আমি এতিয়া ওলাই দিলোঁ আৰু গাইজ আমি এতিয়া ঘৰমুৱা যাত্ৰাত। তো নতুন এটা ভিডিঅ'ত আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই।